এই পৃথিৱীত জন্ম লৈছোঁ যেতিয়া আমি সুখে শান্তিৰে জীৱন কটোৱাটোৱে আমি বাঞ্ছা কৰোঁ, নহয়নে? আমি এই পৃথিৱীত জন্ম ল'লোঁ যেতিয়া জীয়াইটো থাকিবই লাগিব। কিন্তু এই জীয়াই থকাৰ মাজতে কিছুমান নিয়মাৱলী আমি মানি চলা অতি প্ৰয়োজন। আজি এনে এটা কথা ক'বলৈ ওলাইছোঁ, আপোনালোকেও শুনি অতি আনন্দিত হ'ব আৰু আপোনালোক লাভান্বিত হ'ব বুলি আশা কৰিছোঁ। তেনে দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ ব'লক। আমি যেতিয়া খাই বৈ উঠি বিচনাখনত পৰোঁগৈ, দিনত কৰা কৰ্মৰ ফলস্বৰূপে আমি টোপনিত লালকাল হৈ পৰোঁ। আৰু তাৰ পিছতে আমি কেতিয়াবা এনেকুৱা সপোন দেখা পাওঁ যে সপোন দেখি দেখিও চুপি উঠোঁ, হয়তো সাৰ পাই উঠি কম্পিত হৈ পৰোঁ। সেয়েহে এই বেয়া সপোনবোৰ নেদেখিবৰ বাবে আমি এনে এটা কৰ্ম কৰিব পাৰোঁ, যি নেকি আপুনি লাভান্বিত হোৱাৰ লগতে এই নিগেটিভিটি শক্তি আৰু সপোনৰ পৰা হাত সাৰিব পাৰিব। আপুনি দৈনন্দিন টোপনি যোৱাৰ আগে যদি এইকেইটা ঈশ্বৰৰ নাম আপুনি ল'ব পাৰে, তেনে আপুনি সুফল লাভ কৰাৰ লগতে এই বেয়া সপোনবোৰৰ পৰা হাত সাৰিব পাৰিব। যদি আপুনি শুদ্ধ মনেৰে এই ঈশ্বৰৰ নামকেইটা ল'ব পাৰিছে, আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিছে। আপুনি বিচনাখনত উঠি ওপৰমুৱা হৈ শুই পৰক আৰু স্মৰণ কৰক, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ। মই আকৌ এবাৰ কৈ দিছোঁ, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ। ভগৱন্তৰ এই অষ্টনাম লোৱাৰ পিছত আপুনি নিজেই লাহে লাহে অনুভৱ কৰিব পাৰিব যে আপোনাৰ বেয়া সপোন নিগেটিভিটি আদি দূৰ হৈ যাব ধৰিছে। সেয়েহে ভগৱন্তৰ এই অষ্টনাম লোৱাত আপুনি নিতৌ অভ্যাস কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো দবাই ল'ব। ধন্যবাদ।